দোস্ত মই আজি আহিছোঁ ফলমাৰী বজাৰত বজাৰ কৰিব আহিছোঁ। ইয়াৰ অলপ চব্জিৰ দামটো কম পোৱা যায়। বেঙেনা, বিলাহী, ভোল, আলু, জিকা এইবিলাকৰ দাম ইয়াতে অলপ কম হয়। লগতে মোৰ লগত আহিছে ধ্ৰুৱজ্যোতি। কিয় বজাৰ কৰিলে? এয়া আমি বজাৰ কৰিলোঁ। এয়া চাওক, কিবাকিবি জিকা আদি এইবিলাক কিবাকিবি ল'লোঁ। এয়া বজাৰখন বহুত ডাঙৰ বজাৰ হয়, দেখছি। লগতে আমি চাহ খালোঁ। বহুত ডাঙৰ বজাৰ এইখন। এইয়া চাওক, এইফালেদি বঙাইগাঁও যায় ফলমাৰী বজাৰ এইখন। এইফালে আকৌ দোস্ত হ'ব। এইফালেদি গুৱাহাটী যায়। এইফালেদি গুৱাহাটী যায় না ধ্ৰুৱ? আৰু এইফালেদি বঙাইগাঁও, ধুবুৰী, বৰপেটা এইবিলাক যায় না। খুৰা হেৰিত আহিছোঁ। আমি অলপ বজাৰ কৰিলোঁ আৰু একজাক অলপ কাম আছিল, কামখিনি কৰিলোঁ। ভিতৰৰ ফালে ইয়াতে অলপ চাহো খালোঁ। চাহ তাহ খাই কোনটো টাটা মটৰ্ছ? আছে ভালে খুৰা। পুৰা টেক্সত কাম কৰে, চেল টেক্সত। হাই দোস্ত, ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। এতিয়া আমি ঘৰত যাব ওলাইছোঁ।